নমস্কাৰ আৰু সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই এনেদৰে সাজি কাচি ওলোৱাৰ কাৰণ হ'ল বৰদোৱাত যাবৰ বাবে এনেদৰে ওলোৱা হৈছে মেখেলা চাদৰ পিন্ধি। তো এতিয়া আমি যামগৈ আৰু বাহঁতে ওলাই আছে অকলে, গোটেই পৰিয়ালটো আমি যাম বুলি ভাবিছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু বৰদোৱাখন গোটেই মানে চাবলগীয়া ঠাই হয়, একচুৱেলি চাবলগীয়া ঠাই হয়। বৰদোৱালৈ যাম, সেইবাবে গোটেই পৰিয়ালটো এনেদৰে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব। বৰদোৱা এখন চাবলগীয়া ঠাই, যিহেতুকে শংকৰদেৱৰ জন্মস্থান। বৰদোৱাৰ সভাঘৰ বৰদোৱা নামঘৰটোৰ ভিতৰত কি ধুনীয়া চাব পাৰে, সুন্দৰকৈ সজাই পৰাই ৰাখিছে। আমি নামঘৰৰ ভিতৰত সোমাইছোঁ আৰু ইয়াতে নাম প্ৰসংগ চলি আছে। এতিয়া প্ৰসাদ বিতৰণ কৰি থকা হৈছে। মহাপুৰুষ গুৰুজনে এই কুঁৱাটো ব্যৱহাৰ কৰিছিলে পানীৰ কাৰণে। তেওঁ ইমান ধুনীয়াকৈ সুন্দৰকৈ ৰখা হৈছে। এইজোপা হৈছে শিলিখা গছ। এয়া গুৰুজনাৰ দিনৰে এতিয়াও ধুনীয়া হৈ আছে। এইডোখৰ জেগাতে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বহি শিলিখা গছজোপাত আউজি পুথি লিখিছিল। হৈছে গুৰুজনাৰ পদশিলা। শংকৰদেৱে শিলিখা তলতে বহি ভাগৱত লিখোঁতে তেখেতৰ চৰণভাগ শিলত বহি গৈছিলে, সেইকাৰণে পদশিলা বুলি কয়। এয়া হ'ল বাওঁ চৰণ, বাওঁ পদ, আৰু সেয়া হ'ল সোঁ চৰণ, সোঁ পদ। এয়া হৈছে সাঁচি গছ। এতিয়া আমি যাত্ৰা কৰিছোঁ আকাশী গংগাৰ ফালে, আৰু আপোনালোকে চাব পাৰে এখন দেৱাল য'ত সুন্দৰ সুন্দৰ দৃশ্য আৰু বাণীসমূহ লিখি থোৱা হৈছে। দেৱালখনত অতি সুন্দৰকৈ হৈছে আই খেৰসূতীৰ নামত নিৰ্মিত এখন সাংস্কৃতিক মঞ্চ, আৰু ইয়াতে সাংস্কৃতিক অনুষ্ঠানসমূহ পতা হয়। হৈছে আকাশী গংগাৰ পাৰ, সুবিশাল আৰু সৌন্দৰ্য। ভিডিঅ'ত আপোনালোকক লগ পাম। বাই বাই।